অসম পুলিচৰ AB, UB, SI এটা নতুন আপডেট আহিছে। আপোনালোকে দেখিছে মই SLPRB ৱেবছাইটত আছো আৰু এইটো হৈছে 16/3/2022 আজিৰ তাৰিখ আৰু ইয়াতে নটিছখন মই ডাউনলোড কৰি আপোনালোকক দেখুৱাই দিছো। এইখন হৈছে মেইন নটিছখন আৰু এই নটিছখনত কোৱা হৈছে প্ৰথম আপোনালোকৰ 306টা যি সাব ইন্সপেক্টৰৰ UBৰ পোষ্ট আছিল, তাৰ পিছত আছিল আপোনালোকৰ 320টা সাব ইন্সপেক্টৰৰ ABৰ পোষ্ট আৰু আপোনালোকৰ ইয়াতে 10টা পোষ্ট আছিল এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ আৰু আপোনালোকে মনত ৰাখিব এই তিনিওটা এক্সাম আপোনালোকৰ একেলগে হ'ব যেটো কম্বাইন্ড ৰিটাৰ্ণ টেষ্ট বুলি কোৱা হৈছে আৰু আপোনালোকৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব 24/4/2022 তাৰিখে আৰু আপোনালোকৰ লিখিত পৰীক্ষা টাইম হ'ব 10 বজাৰ পৰা 12 বজালৈ আৰু ইয়াতে সিলেক্টেড ডিস্ট্ৰিক্ট বুলি দিছে। এতিয়া আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিলে গম পাব আৰু ইয়াতে লিখি দিছে যে প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে এডমিট কাৰ্ড জাৰি কৰিবলৈ তেওঁলোকৰ বিৱৰণ দাঙি ধৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে SLPRBত গৈ লগইন কৰিব লাগিব 17/3/2022 দিনৰ 11 বজাৰ পৰা 30/3/2022 5 বজালৈ আৰু ইয়াৰ কাৰণে আপোনালোকে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু যেটো ডেট অফ বাৰ্থটো আছে সেইটো দিব পাৰিব আৰু যদি আপোনালোকৰ কিবা প্ৰবলেম হয় তাৰ কাৰণে আপোনালোকৰ ইয়াতে নাম্বাৰ দিয়া আছে এই নাম্বাৰত আপোনালোকে কল কৰি সুধিব পাৰিব আৰু মনত ৰাখিব ইয়াতে যেটো ফোন কৰা টাইম আছে বা কল কৰা হেতু দিনৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈহে আৰু আপোনালোকৰ কাৰণে এইটো এটা যেহেতু বহুতে ভাল খবৰ বাৰু সকলোৱে ভালকৈ কেইদিন প্ৰস্তুতি চলক যেহেতু বেছি সময় আপোনালোকৰ হাতত নাই আৰু এতিয়া আপোনালোকে মোৰ এই ভিডিওটো লাইক কৰক লগৰবোৰৰ লগত শ্বেয়াৰ কৰক লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল সৰু ভিডিওটো। ধন্যবাদ।